নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ কুৱেশ্যন নম্বৰ 1 হৈছে গুণগত মানৰ বাবে পৰিচিত পৰম্পৰাগত অসমীয়া ৰেচমক কি বুলি কোৱা হয়? ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ কপাহ, অপশ্যন বি খাদী আৰু অপশ্যন চি মুগা, অপশ্যন ডি লিনেন। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি মুগা। গুণগত মানৰ বাবে পৰিচিত পৰম্পৰাগত অসমীয়া ৰেচমক মুগা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2, বিহু উৎসৱৰ সময়ত পুৰুষৰ পৰম্পৰাগত সাজ পোছাক কি? ইয়াত অপশ্যন এ হৈছে ধুতি কুৰ্তা, অপশ্যন বি হৈছে শ্বেৰৱানী, অপশ্যন চি লুংগি, অপশ্যন ডি ফেৰান। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ধুতি কুৰ্তা। বিহু উৎসৱৰ সময়ত পুৰুষৰ পৰম্পৰাগত সাজ পোছাক ধুতি কুৰ্তা। কুৱেশ্যন নম্বৰ 3, পৰম্পৰাগত অসমীয়া নৃত্যৰ ৰূপ কি? ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। ভৰতনাট্যম, অপশ্যন বি বিহু, অপশ্যন চি কথক, অপশ্যন ডি কুচিপুডি। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি বিহু। পৰম্পৰাগত অসমীয়া নৃত্যৰ ৰূপ বিহু। কুৱেশ্যন নম্বৰ 4, অসমৰ আটাইতকৈ পুৰণি চেনিকলটো ক'ত অৱস্থিত? ইয়াৰ 4টা অপশ্যন হৈছে। অপশ্যন এ গোলাঘাট, অপশ্যন বি শিলচৰ, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি তেজপুৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ গোলাঘাট। অসমৰ আটাইতকৈ পুৰণি চেনিকলটো গোলাঘাটত অৱস্থিত। কুৱেশ্যন নম্বৰ 5, কোনখন চহৰ অসমৰ তৈল নগৰ বুলি জনা যায়? ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ গুৱাহাটী, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি ডিগবৈ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ডিব্ৰুগড়। ডিব্ৰুগড় চহৰ অসমৰ তৈল নগৰ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো অসমৰ কয়লা খননৰ প্ৰধান অঞ্চল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ মাকুম। মাকুম অসমৰ কয়লা খননৰ প্ৰধান অঞ্চল। কুৱেশ্যন নম্বৰ 7, অসমৰ লগত জড়িত মাজুলী শব্দটোৱে কি বুজায়? ইয়াৰ 4টা অপশ্যন হৈছে। অপশ্যন এ বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ, অপশ্যন বি হৈছে ৰাজধানী চহৰ, অপশ্যন চি হৈছে প্ৰধান ঔদ্যোগিক কেন্দ্ৰ আৰু অপশ্যন ডি হৈছে প্ৰত্নতান্ত্ৰিক স্থান। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। অসমৰ মাজুলীক বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 8, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত খেতি কৰা প্ৰধান শস্য কি? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ধান। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত খেতি কৰা প্ৰধান শস্য হৈছে ধান। কুৱেশ্যন নম্বৰ 9, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কি সংৰক্ষণৰ বাবে বিখ্যাত? ইয়াৰ কাৰেক্ট এনচাৰটো তোমালোকে নিশ্চয় জানাই। অপশ্যন ডি গড়। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গড়ৰ সংৰক্ষণৰ বাবে বিখ্যাত বুলি জনা যায়। কুৱেশ্যন নম্বৰ 10, 1985 চনত স্বাক্ষৰিত অসম চুক্তিৰ লক্ষ্য কি আছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ শিক্ষা, অপশ্যন বি প্ৰব্ৰজন, অপশ্যন চি স্বাস্থ্যসেৱা, অপশ্যন ডি কৃষি সংস্কাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি প্ৰব্ৰজন। 1985 চনৰ স্বাক্ষৰিত অসম চুক্তিৰ লক্ষ্য আছিল প্ৰব্ৰজন। কুৱেশ্যন নম্বৰ 11, অসমৰ অৰ্থনীতিত আয়ৰ প্ৰধান উৎস কি? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি তেল আৰু প্ৰাকৃতিক গেছ। অসমৰ অৰ্থনীতিক তেল আৰু প্ৰাকৃতিক গেছৰ আয়ৰ প্ৰধান উৎস বুলি জনা যায়। কুৱেশ্যন নম্বৰ 12, প্ৰথম অসম বিধানসভাৰ কাৰ্যসূচী ক'ৰ পৰা আৰম্ভ হৈছিল? এই 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি শ্বিলং। প্ৰথম অসম বিধানসভাৰ কাৰ্যসূচী শ্বিলঙৰ পৰা আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 13, অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ খগেশ্বৰ তালুকদাৰ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰ আছিল। কুৱেশ্যন নম্বৰ 14, কি তাৰিখত অসম চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি 15 আগষ্ট 1985। 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 15, অসমত কিমানখন ৰাজ্যসভাৰ আসন আছে? 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ 7। অসমত 7খন ৰাজ্যসভাৰ আসন আছে। কুৱেশ্যন নম্বৰ 16, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এইটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আছিল। অপশ্যন চি। কুৱেশ্যন নম্বৰ 17, আহোম ৰাজত্ব কালত প্ৰথমখন ৰাজধানীৰ নাম কি? ইয়াৰ 4টা অপশ্যনৰ হৈছে গোহাঁইগাঁও, ৰংপুৰ, চৰাইদেউ, নলবাৰী। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি চৰাইদেউ। আহোম ৰাজত্ব কালত প্ৰথমখন ৰাজধানীৰ নাম চৰাইদেউ আছিল। কুৱেশ্যন নম্বৰ 18, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম অসমীয়া গৰাকীৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি গোমধৰ কোঁৱৰ। ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম অসমীয়া গৰাকীৰ নাম হৈছে গোমধৰ কোঁৱৰ। কুৱেশ্যন নম্বৰ 19, পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি দৰং জিলাত। পথৰুঘাটৰ ৰণ দৰং জিলাত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 20, শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 1794 চনত। শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ 1794 চনত স্থানান্তৰিত কৰা হৈছিল।
চ' আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আকৌ এটা নতুন ভিডিঅ' সৈতে সকলোকে লগ পাম পুনৰবাৰ। ধন্যবাদ।